হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত এটা মিনি ব্লগ লৈ আহিছোঁ। মই বৰ্তমান আছোঁ দাচিংক চাৰিআলিত। ফোনৰ কভাৰ এটা ল'ম বুলি ভাবিছিলোঁ, কিন্তু নাপালোঁ। অনলাইনে অৰ্ডাৰ কৰিব লাগিব। আৰু তাৰ লগতে মই ৱেইট কৰি আছিলোঁ সবিতাৰ কাৰণে। আৰু প্ৰায় 2 বছৰমান মূৰত আমি দুজনী লগ হৈছোঁ। আৰু দেখিছেনে কেনেকুৱা যে ধুনীয়া হৈছে ন, একদম মডেলৰ নিচিনা। এইফালে দেখিছেনে বেকলে মেজিকৰ দাদাজনেও চাইছে তাইক। আৰু 2 বছৰ মূৰত লগ পাইছোঁ যদিও এনেকুৱা লগা নাই যে আমি 2 বছৰ মূৰত লগ পাইছোঁ। মানে ফোনতো কথা পাতি থকা হয়েই। আৰু ফোনত এনেকুৱাকৈ পাতোঁ, ধৰক সদায় নহয়, কিন্তু যেতিয়াই পাতোঁ সেই যে লাষ্ট যিটো কলত আমাৰ কথাখিনি ৰৈ গৈছিলে, আকৌ সেইখিনিৰ পৰাই কথাখিনি আৰম্ভ হয়। কিন্তু আপোনালোকে ধৰিব পাৰিলে আমাৰ ফ্ৰেণ্ডশ্বিপটো কোনটো লেভেলৰ। আপোনালোকে চাগে ভাবিছে আমি ক'ত গৈ আছোঁ। আমি আচলতে দাচিংক চাৰিআলিত লগ হ'লোঁ ন, তাৰপিছত অকণমান বজাৰৰ ফালে গ'লোঁ। মোৰ ক্ৰপ টপ এটা ল'ব লগা আছিলে, সেইটো ল'লোঁ। নেক্সট কেতিয়াবা দেখাম বাৰু আপোনালোকক পিন্ধি পেলাই, আজি দেখুওৱা নহ'লে আৰু। তাৰপিছত ফ্লাইঅভাৰ হৈ গৈছিলোঁ নিপছলৈ। কিবা এটা টেষ্টি কিবা খাম বুলি ভাবিছিলোঁ, কিন্তু নিপছখন বন্ধ, গুচি আহিলোঁ। আৰু আহিয়ে বৰুৱা চাৰিআলিত দেখা পালোঁ যে পূৰা কৰ্মশালা হৈ আছিলে বিহুৰ। সেইকাৰণে সেইখিনিত অকণমান ভিডিঅ' লেখিলোঁ। ভাল লাগিছিলে আঁতৰৰ পৰা ঢোলৰ মাতটো শুনি, আৰু লাহে লাহে বিহুৰ ভাইবটো আহিছে আৰু ন। আমি আহিলোঁ চোলাধৰাতে থকা এখন কেফেলে। আৰু দুপৰীয়া সময় আছিলে যে বেলেগ কাষ্টমাৰো নাছিলে, একেবাৰে নিজান হৈ আছিলে। ভাল লাগিছিলে, সেইকাৰণে দুজনী মানে একদম ঘৰত বহি লেকচাৰ দি খাই থকা নিচিনা লাগিছিলে। আৰু সঁচাকৈ বহুত বেছি ভাল লাগে ন, লগৰবোৰক যেতিয়া লগ পোৱা যায় বহুত দিনৰ মূৰত। সদায় লগ পালেতো বাৰু কথাই নাই, সেইটোতো আৰু ভাল লগা কথা। কিন্তু আমাৰ সেই ডিষ্টেঞ্চটো বেছি। তাইৰ ঘৰ অলপমান দূৰত হয়। ডৌকাছত সোমালোহি আৰু ইয়াতে দুটামান ৰীল বনালোঁ, আপোনালোকে লাষ্ট ভিডিঅ'টোত দেখিলেই। তাইক মই ধেমালিতে ক'লোঁ পঢ় বুলি, আৰু তাই সঁচাকৈ পঢ়িয়ে দিলে। আপোনালোকক পঢ়ি শুনালেও। বেকগ্ৰাউণ্ডত মিউজিক বাজি আছিল নহয়, ক্লিয়াৰকৈ শুনা নাপালে চাগে। আৰু আমি দুটা শ্বেক অৰ্ডাৰ কৰিলোঁ। আৰু এইফালে তাই কথা এটা ক'ব, শুনিব দেই। এনে বাৰু খানাবোৰ টেষ্টিয়ে হয় হা, শ্বেক সেইটো খাই বেয়া লাগিলে আৰু। অ'কে, আছিলে বাই বাই। আৰু প্লিজ কমেণ্ট কৰিব কেনেকুৱা পালে চাই।